खुलुमबाय स्टुडियाव दं आं भायगश्री बसुमतारी मुसलपुर जिल्ला कमिटि एपीबी खौ दिनै आबुङै दाफुंना लाबाय बाक्सा जिल्लानि सदर मुसलपुराव एपीबीआ मुसलपुर जिल्ला एपीबी खौ आबुङै दाफुंनानै लाबाय नंगौ दिनै रबिन बर'नि आफाद दैदेननायाव मोनसे गेवलां सावराय जथुम्मा खुंफुंनायनि गेजेरजों मुसलपुर जिल्ला कमिटि अल्टारनेटिव पार्टी अफ बड'लेण्ड खौ आबुङै दाफुंनानै लाबाय बे जिल्ला आफादाव फुकन उजिरखौ आफादगिरि आरो मृदुल बर' सिलाराय उजिर नेहाथारि गासै सा 45 सोद्रोमाफोरनो गुबुन गुबुन बिबान होनानै दाफुंनाय जायो बे हाबाफारियाव एपीबी दोलोनि आफादगिरि डक्टर अनजलि दैमारी मिरु मावफुं सोद्रोमा रनिधर सरगयारी लंकेश्वर बसुमतारी अनन्त ब्रह्म अनिल बर' बिथांमोनजों लोगोसेनो गोबां ब्लक आरो गुदि थाखोनि दैदेनगिरि बिथांमोना बाहागो लादों बे हाबाफारियावनो डक्टर अनजलि दैमारीया बाहागो लानानै फैगौ बीटीसी बिसायख'थियाव दोलो महरै बाहागो लागोना रोखा होननानै बुंथियो बेनि अनगायैबो बिथां डक्टर अनजलि दैमारीया मा बाथ्रा बुंथिबावखो फैजों आबुङै मिथिना लानि আজি আমাৰ ইয়াত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড যেটো আমাৰ নতুন পাৰ্টি সেই পাৰ্টিৰ মুছলপুৰ ডিষ্ট্ৰিক্ট কমিটিটো ফৰ্ম কৰা হৈছে চাৰিটা ব্লকৰ ৰাইজৰ উপস্থিতিত খুব ভালকৈ কমিটিটো গঠন কৰা হৈ গ'ল এইটো আজি 45 জনীয়া কৰিছে আৰু এইটো এক্সটেণ্ড কৰা হ'ব হয়তো বিটিসি ইলেকশনলৈ বেছি দিন নাই 4 মাহ সময় আছে আপোনালোকৰ প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে যদি নতুন দল প্ৰস্তুতিটো অন্য যিবিলাক এক্সিষ্টিং পাৰ্টি আছে ডেফিনেটলি তেওঁলোকৰ নিচিনা নহয় কিন্তু আমি আৰম্ভ কৰিছোঁ যেতিয়া পাৰ্টি হিচাপে আমি ইলেকশ্যনত অংশগ্ৰহণ কৰিম আমি কিমানলৈ আগবাঢ়িব পাৰোঁ সেইটো সময়ে ক'ব আমি আশা কৰিছোঁ যেহেতু এতিয়া ডিষ্ট্ৰিক্ট কমিটিবোৰ প্ৰায় হৈছে আৰু বিভিন্ন ডিষ্ট্ৰিক্টত অলৰেডি ব্লক আৰু প্ৰাইমাৰী কমিটিও গঠন কৰা হৈছে গতিকে আমি ভাবিছোঁ ভালকৈ আগবাঢ়িব পাৰিম আৰু এটা কথা আমি এইটো জানো সকলোৱে যে যিদিনাখন আমি পাৰ্টিটো গঠন কৰিছোঁ ডিক্লেয়াৰ কৰিছোঁ বহুত মানুহ সিদিনাখনেই সিদ্ধান্ত লৈ পেলাইছে আৰু সেইকাৰণে এতিয়া আমি যাবহে পৰা নাই মানুহৰ ওচৰত জইনিং প্ৰগ্ৰাম আমি কণ্ডাক্ট কৰিব পৰা নাই আমি ডিষ্ট্ৰিক্ট কমিটিবিলাক সম্পূৰ্ণ হোৱাৰ পিছত জইনিং প্ৰগ্ৰাম ল'ম বুলি ভাবিছোঁ দুই এটা সৰু সুৰা জইনিং প্ৰগ্ৰাম হৈছে কিন্তু ডাঙৰকৈ যিবিলাক মানে কৰিবলৈ আমি বিচাৰিছোঁ বা ৰাইজে ৰখি আছে সেইখিনি আমি এতিয়া সুযোগ দিব পৰা নাই আৰু হৈ যাব বুলি আমি ভাবোঁ কিমানটা সমষ্টি আপোনালোকৰ পাৰ্টি দিব কাৰোবাৰ লগত এলায়েন্স হ'ব নেকি কিমানটা সমষ্টি দিব সেইটো আমি এতিয়াই ডিচাইড কৰা নাই এইটো খুব আৰ্লি আমাৰ কাৰণে আৰু যি সিদ্ধান্ত হ'ব সকলো আমাৰ কেবিনেটত সিদ্ধান্ত হ'ব গতিকে সেইটো আমি আজিয়ে কৈ দিব নোৱাৰিম আৰু এলায়েন্সটোতো এনেই এলায়েন্স গোটেই ৱৰ্ল্ডতে এলায়েন্সতেই চলে পলিটিক্স কাৰ লগত হ'ব নহ'ব বা হ'বনে নহ'ব সেই বিষয়ে আমি এতিয়ালৈকে আলোচনা কৰিম সময় বহুত আছে সেইটো কাৰণে আমি নিজৰ ষ্ট্ৰাকচাৰখিনি কমপ্লিট কৰি ল'ম কাৰণে বিজেপিৰ আগ্ৰাসন বাঢ়িছে যথেষ্ট তেওঁলোকে সাংগঠনিক সবল কৰিছে আপোনালোকে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি আমি আচলতে সেইটো মই দুৰ্ভাগ্যজনক বুলি ক'ম বিজেপি ইমান বিশাল এটা পাৰ্টি তেওঁলোকৰ চেণ্ট্ৰেলত চৰকাৰ আছে ষ্টেটত চৰকাৰ আছে তাৰপিছত আমাৰ এই জীৱন তেজ আদিৰ বিনিময়ত পোৱা সৰু এটা কাউন্সিলটো কিয় ইমান নজৰ দিছে সেইটো মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ আমি যিটো 6 শিডিউল পাইছোঁ নিজক শাসন কৰাৰ যি ব্যৱস্থা পাইছোঁ স্বশাসনৰ যি ব্যৱস্থা পাইছোঁ সেই ব্যৱস্থাটো তেওঁলোকে আমাক এক্সাৰচাইজ কৰিব দিব লাগে কিন্তু ইয়াৰ সলনি বিটিসি দখল কৰাৰ যিটো মানসিকতা সেইটোত আমি দুখ পাইছোঁ আৰু এইটো আনফৰ্চুনেট আচলতে তেওঁলোকে সেইটো আমাক এৰি দিব লাগে নাজানো বিজেপিৰ মই নাজানো আৰু সেইটো তেওঁৰ ব্যক্তিগত কথা কাৰোবাৰ ব্যক্তিগত কথা সেইটো ক'বলগীয়া একো নাই